তো ওয়েলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ আৰু আমি আজি এটা নতুন ভিডিঅ'ত মানে স্বাগতম জনাইছোঁ আপোনালোকক। তো মই মানে আজি এটা ব্লগ বনাবলৈ মানে আগবাঢ়িছোঁ কাৰণ আমাৰ আজি গাঁৱত বিহু আৰু ইয়াতে বহুত কিবা কিবি মানে দুটামান ইউটিউবাৰো আহিব। তো চাই থাকক আৰু তেতিয়ালৈকে উঠি আছে আৰু এতিয়া আমাৰ সভাপতি ডাঙৰীয়া পতাকা উত্তোলন কৰি দিলে। ফাইনেলি বেলা হ'ল আৰু এতিয়া মানে ইয়াতে কবিতা আবৃত্তি চলি আছে আৰু এইফালে এইবিলাক আছে খেলাৰ প্ৰাইজ আৰু এইকেইখনৰ কিতাপ আছে গোটেইখন হেমন্ত বৰগোহাঁইৰ কিতাপ। হেমন্ত বৰগোহাঁই এইবিলাক খেলাৰ প্ৰাইজ আৰু এইফালে কবিতা আবৃত্তি চলি আছে আৰু এই কবিতা আবৃত্তি আজিকালি বলটো অকলে দিয়া আছে। এই লাইট কেনে এটা মানে আজি তামাম মানুহ হ'ব কাৰণ আমাৰ ইয়াতে লাষ্ট বিহু হয়। মানুহটো হ'বই আৰু চাইডাও গধূলা দেখাইছোঁ চিধা গধূলাই লগ পাম আপোনালোকক। তো এই চাওক মঞ্চ তো কেনে এটা ফিলিং দিয়ে আৰু এই যে মই যে কৈছিলোঁ বলটো এইটো বলটোৰ দ্বাৰা এইবিলাক ঘূৰি থাকে কেনেকৈ চাই থাকক আৰু বহুত কিবা কিবি আছে। তো অলপ ষ্টেজৰ পৰা ভিউ চাওক তো কেনেকুৱা দেখি এনেকুৱা দেখি আৰু এইফালে চাওকচোন এই তাৰবিলাক এতিয়া ক'লোঁ চাউণ্ড ছিষ্টেম চম্ভালা সহজ কথা নহয়। চাওকচোন চাওক বৰষুণ আহি গ'ল চেজ দে আৰু হুঁচৰি আৰম্ভ হৈ গ'ল। আগফালে চবৰে জেং বিহু মানুহ চাওক বিদ্যা কৈছোঁ পুৱাৰ বতৰ চাই কিনে ইমান মানুহ আশা কৰা নাছিলোঁ। এইবিলাক চব চাওঁ না মানুহ এই যিমান দূৰলৈকে দেখা পাইছে মানুহ। তো এতিয়া মই আছোঁ গাৰ্গীবাৰ কাষত। তো গাৰ্গীবাৰ এতিয়া কেনে লাগিল মানে ইয়াতে আহি পাইছোঁ খুবেই ভাল লাগিছে। তোমালোকৰ ল'ৰাখিনি লগ পাইছোঁ, কমিটি খুৰী এগৰাকী ঘৰত বহিব দিছে, চাহ পানী খালোঁ। কিন্তু প্ৰগ্ৰেমটো সোনকালে দিলে আৰু বেছি ভাল লাগিব মানে ইয়াতেতো আৰু মানে আপোনাকে ৰখি আছে মানে তেতিয়াহ'লে সোনকালে দিয়া ন ময়ো ৰখি আছোঁ ক'ব আৰু ইহঁতে এতিয়া মাতিলে আৰু আপোনালোকে যাব লাগিব। তো আমাৰ এই অসাংস্কৃতিক সন্ধিয়াত মানে খিতেকাই মানে বুন্দিয়া ভুজিয়া চবকে মাতা হৈছিল। তো সিহঁতে আহি উপস্থিত হৈছেহি। তো চাই থাকক আৰু আগলৈকে খিতেকাই প্ৰগ্ৰেম। তো চাই থাকক আৰু আপোনালোকক দেখুৱাইছোঁ। বাদাম বাদাম দাদা ধুনীয়া বাদাম মোৰ লগত নাই দাদা পচা বাদাম। আৰু এয়া মানে এতিয়া আমাৰ গাৰ্গীবাৰ প্ৰগ্ৰেম আৰম্ভ হৈছেহি। তো চাই থাকক আৰু অলপ টাইম ধৈৰ্য সহকাৰে। ইয়াতে আহি কেনেকুৱা লাগিল আপুনি? আৰু মানে সৰুকে
তো ছাবস্ক্ৰাইব চাব সকলোৱে চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ব্লগত আৰু লগতে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব হ'ব দে আৰু তাৰ এই চাকে বোকা ডেন্স তো পাগলা উঠা দিছে একদম চলিগিলা গান চাওঁ জচিলা গান দিছে না সেইকাৰণে তো এতিয়া মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদিহে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব